मोनी हेड को कोई बोलेरो नहीं दिखे हस्बैंड के लिए हम लोग शॉपिंग करते हैं इधर चले जुनी চাও কষ্টমা কি ল'বা এতিয়া এ চাই লৰো চোৱা চোৱা এটা ভাল লাগিছে না কটনৰ যে চাও ইমান ধুনীয়া ধুনীয়া ছোৱালীজনী ভাল লাগিছে ন চাও বাহ দেখিছ সিহঁতৰ হাঁহিয়ে ক'ব নাই কি ল দে বা ৰঞ্জুমণি বা বায়ে দৰমহা পাই আহিছে তহঁতি কিবা এটা ল বোলে ক'বলৈও নাই তুমি যোৱা যোৱা মই জুম কৰি আছো সকলোকে একদম এতিয়া যিটো কামৰ কাৰণে গুৱাহাটী আহিছিলোঁ সেই কামটো কৰি মেলি এতিয়া আহি পালোহি আৰু ধুনীয়াকৈ অকণ ফ্ৰেছ হৈ মেলি ল'লোঁ আৰু এইফালে জানমণিয়ে একদম কেমেৰা ধৰি আছে দেই জানমণি আৰু মই ধুনীয়াকৈ ফ্ৰেছ হৈ ভাবিছোঁ চিটি চেণ্টাৰ যিহেতু ওচৰতে আছে আমি চিটি মল অকণমান ঘূৰি মেলি আহোঁগৈ আৰু কিবা কিবি বস্তু কেইটামানো আমাৰ কৰি মেলি লওঁ আজি বহুত হেক্টিক মানে বহুত ভাগৰ লাগি আছে চকু কলা কলা হৈ আছে তথাপিও শুই থাকিলে ফোনটো আহিছে ফোনটো আমাৰ উবেৰ বুক কৰিছিলোঁ আৰু ৰুমটো দেখাই দিছোঁ তুমি ৰিচিভ কৰা ফোনটো এফালে বাথৰুম তুমি ৰিচিভ কৰা হেল্ল' এতিয়া গৈ থাকোঁ আমাৰ উবেৰ আহি পালেহি এইফালে জানমণি ওলাই আছে এয়া হৈ গ'ল নে ডাৰ্লিং ব'লা ব'লক তেতিয়াহ'লে মোৰ লগতে অকণমান চিটি চেণ্টাৰ ঘূৰি মেলি আহোঁগৈ নাই কি কয় জানমণি ব'লা আৰু বেছি দূৰত যাবলৈ একদমেই মন নাই আৰু অকণমান এতিয়া টাইমো বেছি হৈ গৈছে গতিকে বেছি দূৰলৈ নাযাওঁ কাইলৈ আমি অকণমান ঘূৰিম বাৰু ইয়াতে গতিকে আজি চিটি মলৰ পৰাই অকণমান যাওঁ আৰু ওচৰতে যিহেতু আছে আৰু বহুত বেছি ভাগৰো লাগিছে ৰাতিপুৱা তোমাৰ আহি পালোহি আৰু দিনটোতো সেই কামতে গ'ল আৰু এতিয়া সন্ধিয়া সময়খিনি এতিয়া ভাবিছোঁ আমি অকণমান এনেই ওলাই যাওঁ আৰু মানে ফ্ৰেছ হ'বলৈ বুলি মাইণ্ডটো যিমানে দেৰি হৈছে তিমানে আমাক লিফ্টে বিহু দেখুৱাই আছে তলত আমাৰ উবেৰ আহি ৰখি আছে এইফালে আমাৰ দেৰি হৈ আছে মাৰাই নাই লাইট নাই যে লাইট নাই যে একো নহ'ব আহি পালোহি চিটি মল এয়া দেখিবলৈ পাইছে আমি এতিয়া ভিতৰলৈ বুলি সোমাই যাওঁ ইয়াতে জানমণি ভনীয়েকো থাকে যিহেতু গুৱাহাটীতে সিহঁত কেইজনীও আহিছে আমাক লগ ধৰিবলৈ বুলি গতিকে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব এইকেইজনীক লগ পালোঁ এতিয়া এইফালে জানমণিৰ ভণ্টি হয় এইফালে সৰুজনী ইহঁতকো লৈ মেলি আহিছোঁ আৰু আমাক পাত্তাই দিয়া নাই সিহঁতি গম পাইছেনে जेंट्स बॉयज वहाँ पे हैं के लिए हम लोग के बच्चा लोगों के लिए पूरा शॉपिंग टाइम शॉपिंग सिटी सेंटर वो ভাল লাগিছে ন ও এইটো ভাল লাগিছে স্লিভলেস গৰমৰ ভাল লাগিব গতিকে কিবা দুটামান কিনিলোঁ লগতে এয়া ফটো ভিডিঅ' আটাইখিনি মানে একদম ধুনীয়াকৈ কৰি মেলি আমি এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু ইয়াতে একদম প্ৰীতি কংকনা বাও শ্বপিং কৰি আছে দেই এয়া দেখিবলৈ পাইছে আপোনালোকে এয়া তলত আৰু এনেকৈ অকণমান ক্লিপ লৈ থৈ দিলোঁ বাৰ ওপৰৰ পৰাই তাৰপিছত আমি ওলাই দিলোঁ তাৰ পৰা আৰু ৰাস্তাৰ কাষতে এইফালে কুঁহিয়াৰ ৰস খাই ল'লোঁ গোটেইকেইজনীয়ে তাৰপিছত কিবা এটা খাই মেলি এতিয়া ঘৰলৈ বুলি যামগৈ কাৰণ আজি মানে ইমানেই কামৰ ব্যস্ততা আছিলে দিনটো যিহেতু আমি কামত আহিছিলোঁ আপোনালোকেতো গম পায়েই আৰু গতিকে সেয়া কৰি মেলি অকণমান এনে ওলাই আহিলোঁ ভণ্টিহঁতৰ লগত বেছি দূৰলৈকে যাবলৈ কাৰণে টাইমো অভাৰ হৈ গৈছিলে গতিকে আমাৰ ভাগৰো লাগিছিলে সেইকাৰণে আমি ওচৰতে এনেকৈ চিটি মলতে ধুনীয়াকৈ অলপ টাইম স্পেণ্ড কৰি আৰু আমি তাৰপৰা এতিয়া ওলাই দিলোঁ আৰু আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই নিশ্চয় ভাল পালে যদি ভাল লাগিলে এটা লাইক কৰি দিবলৈ নাপাহৰিব যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি পেজত চাই আছে তেতিয়াহ'লে ফ'ল' কৰি দিবলৈ নাপাহৰিব গতিকে আজিৰ ভিডিঅ'টো
ইমানতে শেষ কৰি দিছোঁ। আশা কৰিছোঁ ভাল পালে। পুনৰ এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ। বাই বাই।